बाक्सानि सुबानकाटा बग्रिबारियाव खुंगा बाजनैथि सेमा फुजा खुंफुंदों। हादोर नाङैनो दिनै दिवाली फोरबोखौ फालिनाय बायदिनो बाक्सानि सुबानकाटायावबो गाजा गोमजायै दिवाली फोरबोखौ फालिनायखौ नुनो मोन्दों। सुबानकाटा बग्रिबारियाव 24, 25 आरो 26 अक्ट'बर खालारखालि सानथामनि हाबाफारिजों सेमा फुजाखौ खुंफुंदों। बे सेमा फुजायाव गुबुन गुबुन हारि माहारिनि मोसानाय दिन्थिफुंनायजों लोगोसे केसेटजों मोसानाय बादायलायनाय आयदाखौ लानाय जादों होननानै फोरमायदों। बेबायदिनो फुजानि गाहाय हाबलांग्रा गेटखौ बेखेवनानै होफैयो 25 नं बागानपारा बियाबनि बारग' MCLA पलिन्द्र बसुमतारिया। আজি ইংৰাজী 2024 10 আৰু 2022 আজি সেমা পূজা দিন দেৱালী বুলি কয়। সবে আজিৰ দিনত ভাৰতত সবে আজি দেৱালী মানিব। সবে নিজৰ ঘৰৰ সুখ শান্তিৰ কাৰণে সবে প্ৰাৰ্থনা কৰিব আৰু অলপ এনজয়মেণ্ট কৰিব। আজি সব জায়গাতে ঘৰে ঘৰে বুলি ক'ব পাৰি আজিকালি আৰু চুপাই আজি কালী পূজা কৰে। আমাৰ সুবনকাটা অঞ্চলত 52তম সুবনকাটা বগৰীবাৰী অঞ্চলত সৰু জায়গা হিচাপে তেওঁলোকে আগত সাঁওতালী মানুহকেইটাই সৰুকৈ কৰিছিল। আজি 5-6 বছৰমান একেলগত সুবনকাটা আঞ্চলিকে এটা কালী পূজা কৰে। ভাল আমি ভাবোঁ মানুহকেইটা কালী পূজাটো কি কাৰণত পূজা কৰে এই কথাটো ৰাইজেই জানে। তাৰমানে কি কাৰণত পূজা কৰা হয়, আমি 3 মাহ বাৰিষাৰ দিনত বহুত কষ্ট কৰি খেতি কৰে, ধান খেতি কৰে, সেইবিলাক কষ্ট কৰি কেনেকৈ ভালকৈ আনিব পাৰে ইয়াৰ কাৰণে সবে নিজৰ মনত সান্তনা কৰাৰ কাৰণে সেমা পূজা কৰে। আৰু এটা কৰে তে নিজৰ ঘৰৰ ল'ৰা ছোৱালী পঢ়া শুনা আছে বা এই অঞ্চলৰ মানুহকেইটা বেমাৰ আজাৰ নহওক, কাৰো লগত কাজিয়া পইচা নহওক, ভালকৈ আমাৰ জাগাৰ মানুহ মিলি প্ৰীতি থাকক আৰু উন্নতি হওক, এইটো মানুহে আজিকালি মানুহবিলাকে ভাবে। তে ইয়াৰ কাৰণে মই ভাবিছোঁ যে সবে এনেকুৱা একযোগ হৈ থাকিলে মানুহ সদায় ডেভেলপ হয়, বুজা পৰাটো ভাল হয় আৰু নিজৰ মিলা প্ৰীতি হ'লে জাগাৰ উন্নতি আৰু নিজৰ উন্নতিও সদায় ভাল থাকে। তে ইয়াৰ কাৰণে মই আজি ভাৰতৰ সবকে ধন্যবাদ জনাইছোঁ আৰু আমি BTC বাসীক ধন্যবাদ জনাইছোঁ, অসমবাসীক ধন্যবাদ জনাইছোঁ। আজি সবে নিজৰ ঘৰত মিলা প্ৰীতিকৈ থাকক, ৰাজ্যৰ লগত মিলা প্ৰীতিকৈ থাকক, এইটো মই অনুৰোধ কৰি আজি মোৰ অলপমান আপোনালোকৰ মাজত দেখা সাক্ষাৎ হয় দুআষাৰমান কথা কোৱাৰ কাৰণে মই ভাল পালোঁ। নমস্কাৰ, ধন্যবাদ। অন্যতম কালী পূজা এইটো আচলতে এইটো ক'বলৈ গ'লে আজি 6 বছৰমানৰ পৰাই এইটো ফৰ্মেলিটি হৈ আছে। ইয়াৰ আগতে নন ফৰ্মেলিটি হৈছিল। ইয়াত উত্তৰ বগৰীবাৰী বুলি গাঁৱৰ তেখেতসকল আজি নাইজুদৰ নাম ল'ব লাগিব। দেৱান টুডু, সুফল টুডু, ৰেণ্টা কিস্কু, বুদ্ৰাই মাৰ্ডি, এইসকলে তাৰমানে ইয়াতে একদিনীয়াকৈ প্ৰায় 2 ঘণ্টামানতে পূজাটো শেষ কৰিছিল। আবেলি ঠিক 3মান বজাৰ পৰা ঠিক ইমান নাচিছিল তাৰমানে আমি ভাবিব নোৱাৰোঁ। তেতিয়া আমি সৰু ইমান নাচি প্ৰায় গধূলি 7টামান বজাত শেষ কৰিছিল। এই পূজাটো তেওঁলোকে এই আগৰ বহু দিনৰ পৰা তেওঁলোকে কৰিছিল, 52 বছৰ আগৰ পৰাই। কিন্তু আমি এই পূজাৰ খলাটোকে আমি এটা ভেটি হিচাপে লৈ আমি গোটেইকেইটা চুবুৰী লগ লাগি ওচৰত ইয়াত অকল বগৰীবাৰী বুলি নহয়, তেতলিগুৰি, পূব সুবানকাটা, পূব বগৰীবাৰী, দক্ষিণ বগৰী, মধ্য বগৰীবাৰী, আমি ওচৰৰ সুবানকাটাৰ বিভিন্ন বুদ্ধিজীৱী লগ লাগি আমি এই ভেটিটো আমি জাকত জিলিকা কৰিব পাৰোঁ নেকি, সেই তাহানিৰ দেৱান টুডু, সুফল টুডুৰ যি স্মৃতি আমি সেইটো বিকশিত কৰিব পাৰিম বুলি ভাবি আমি আজি 6 বছৰমানৰ পৰা এটা জাকজমকতাৰে কৰিম বুলি আমি হাতত লৈছোঁ। ঠিক জাকজমকতা কৰিব পৰা নাই যদিও যিমানখিনি পাৰোঁ আমি আগৰ তুলনাত ইয়াক উজ্বলাই তোলাৰ কাৰণে চেষ্টা কৰিছোঁ। এইবাৰ 3দিনীয়া কাৰ্যসূচীৰে 52তম পূজাটো উদযাপন কৰাৰ কাৰণে আমি হাতত লৈছোঁ। প্ৰতিদিনে কিমানমান ভক্ত? প্ৰতিদিনে প্ৰায় ইয়াত 5,000 পৰা 6,000 ভক্ত ইয়াত দেখা দিব। শেষৰ দিনা যিহেতু গায়ক আছে, সেইদিনা হয়তো 10-12,000 ভক্ত ইয়াত সমাগম হোৱাৰ এটা আশংকা আমি প্ৰকাশ কৰিছোঁ। ইয়াত বিভিন্ন ধৰণৰ ইয়াত
লোকেল স্থানীয় যিসকল নাগাৰা নামত যিবিলাক শিল্পী আছে প্ৰায় 6-7টা নাগাৰা নাম দলে ইয়াত দিনে প্ৰতিদিনে ইয়াত নাম পৰিৱেশন কৰিব। তাৰোপৰি যি স্থানীয় যি কৃষ্টি আছে ইয়াত বিভিন্ন চান্তালী হওক, আদিবাসী হওক, ৰাভাই হওক, বিভিন্ন কৃষ্টি ইয়াত প্ৰদৰ্শন কৰিব। আৰু উঠি অহা যিসকল ডেকা চাম আছে, মঞ্চ নাপায়, নিজৰ প্ৰতিভা আছে, তেওঁলোকক আমি ইয়াত সুবিধা দিম। নিজৰ নিজৰ গীত মাত পৰিৱেশন কৰি নৃত্য পৰিৱেশন কৰি আমি ইয়াত মঞ্চ দিম, তেওঁলোকে নৃত্য পৰিৱেশন কৰিব। কি ক'ব ৰাইজক? ৰাইজক আমি এইটোৱে ক'ম যাতে এই যিটো অনুষ্ঠান, এই অনুষ্ঠানটো যাতে যিভাৱে উঠি আহিছে এইটো যাতে মৰহি যাবলৈ নিদিয়ে, সকলোৱে যাতে মৰমৰ দৃষ্টিৰে চায়। আৰু এই পূজাৰ জৰিয়তে যাতে ৰাইজৰ মাজত যাতে এটা ভাতৃত্বভাৱ যে গাঢ় হৈ উঠে, যিটো একতা মিলামিলি ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে ভাতৃত্বভাৱটো যাতে অধিক গাঢ় হৈ উঠে, তাৰ বাবে মই ৰাইজক অনুৰোধ জনাইছোঁ। আমি কৰি আছোঁ বহুত বছৰৰ হ'ল, বহুত বছৰৰ পৰা কৰি আছোঁ। আমি আগত সৰু সৰু থকাৰ সময়ত সৰু ঘৰ কিবা জংঘলৰ ভিতৰত পূজা কৰিছিলে, আৰু এনেকৈ কৰি কৰি আমি এতিয়া 3 বছৰ আগৰ পৰা এতিয়া অলপমান ডাঙৰ কৰিছোঁ, কিবা চবৰি 3-4টা আৰু লগাইছোঁ, আৰু সেইটো কৰি এতিয়া ডাঙৰ কৰিলোঁ। ডাঙৰ কৰি এতিয়া তাৰপিছত ভালকৈ মেলাটো পতা হৈছে, আৰু ভাল ব্যৱস্থা তাৰপিছত কৰি আছোঁ, আৰু ভালৰ ফালে লৈ যাম বুলি আশা কৰি আছোঁ। আমি আৰু তাৰপিছত ইয়াতকৈ আৰু অলপ উজ্জ্বল হ'ব লাগিব, ৰাইজেও তাৰপিছত দেখাত তাৰপিছত সুন্দৰ কৰিব লাগিব। তাৰপিছত তেনেকুৱা ইয়াতো মূৰ্তি থাকিব কি? এতিয়া তাৰমানে এক্সট্ৰাকৈ তাৰ পূজাটো তাৰপিছত আমি যিটো পূজা ভিতৰৰ পূজাটো আমি এক্সট্ৰাকৈ কৰোঁ, বাদ বাকী আৰু কিবা জেনেৰেলটো তাৰপিছত থাকিব। সেইটো মানে আমাৰ ইয়াত যিটো ডক্টৰ নাছিলে এই সময়ত তাৰপিছত বেছিকৈ তাৰপিছত বেমাৰ আজাৰ হৈ আছিলে, ডিচেণ্ট্ৰি হোৱা আছিলে, কিবা কিবি তাৰপিছত তেনেকুৱা হোৱা আছিলে। আৰু সেইটো তাৰপিছত আমাৰ যিটো পূৰ্বপুৰুষতে ইহঁতে তাৰপিছত এইটো চিন্তা কৰি পেলাই তাৰমানে কালি পৰিৱৰ্তন তাৰপিছত পূজাখন তাৰপিছত কিবা কৰিছে, পাতিছে। এতিয়া ভালটো হৈছে, এতিয়া আগতকৈ তাৰপিছত এতিয়া হৈছে। এতিয়া ডক্টৰগিলাও আহিলে, আগতো অহা নাছিলে, তেনেকৈ কৰা এতিয়া তাৰপিছত ভাল হৈ আহিছে। फोरोंगिरि मावनो गोसो जानाय बिजाथिफोरनि थाखाय गोजोनथाव खौरां। बाक्सा जिल्लानि सालबारियाव थानाय गुड शेफार नेशनेल स्कुलाव गोबां फोरोंगिरिनि गोनांथि जादों। बे फरायसालियाव गाहाय फोरोंगिरिजों लोगोसे आखान्थि फोरोंगिरि आरो साबा आयदा फोरोंगिरिफोरनि गोनांथि जादों। फोरोंगिरिफोरनि मासिखौ बिजाथिफोरनि गेजेराव आनजाद लानायनि गेजेरजों थिसननानै लानाय जागोन। गाहाय फोरोंगिरि मासियाव एप्लाइ खालामनो थाखाय बिजाथिफोरा MA, MSc, BEd डिग्री लानाय इंराजि रोंगौथि गोनां लोगोआव 5 बोसोर गाहाय फोरोंगिरि महरै मावखांनाय रोंगौथि थानाय जानांगोन। गाहाय फोरोंगिरिनि दान बान्थाखौ 14,000 निफ्राय 20,000 गेजेराव होनाय जागोन। बेजों लोगोसे बिगियान फोरोंगिरि, इंराजि आयदानि फोरोंगिरि, बिगियान आयदानि फोरोंगिरि, हिन्दी आयदानि फोरोंगिरि आरो सासे हस्टेल फोरोंगिरिनि गोनांथि। बेफोर आयदा फोरोंगिरिनि थाखाय गोसो गुदुं बिजाथिफोरा एप्लाइ खालामनोब्ला बिगियान फोरोंगिरिनि थाखाय बिजाथिया MSc आरो BEd डिग्री लानाय जाथारनांगोन। बेनि दान बान्थाखौ 10 निफ्राय 15,000 गेजेराव होनाय जागोन। इंराजि आयदानि फोरोंगिरिनि थाखाय बिजाथिया इंराजि आयदायाव MA खालामनाय आरो BEd डिग्री लानाय जाथारनांगोन। बेनि दान बान्थाखौ 10 निफ्राय 15,000 गेजेराव होनाय जागोन। बिगियान आयदानि फोरोंगिरिनि थाखाय बिजाथिया BSc लोगोआव BEd DLED डिग्री जाथारनांगोन। बेनि दान बान्थाखौ 9 निफ्राय 14,000 गेजेराव होनाय जागोन। हिन्दी आयदानि फोरोंगिरिनि थाखाय बिजाथिया हिन्दी आयदायाव MA खालामनाय लोगोआव BEd DLED डिग्री गोनां जाथारनांगोन। बेनि दान बान्थाखौ 9 निफ्राय 14,000 गेजेराव होनाय जागोन। हस्टेल फोरोंगिरि महरै बिजाथिया BA, BSc लानाय लोगोआव इंराजि रोंनाय जाथारनांगोन। बेनि दान बान्थाखौ 8 निफ्राय 10,000 गेजेराव होनाय जागोन। गोसो गुदुं बिजाथिफोरा थाबैनो 7086283946 नम्बराव WhatsAppनि गेजेरजों गावनि बिजाथिनि फोरमानलाइखौ हरनो हागोन। लोगोसे गोबां मिन्थिनो थाखाय 8473002079 जानबुं अनजिमायाव कल खालामनानै खौरां लाहरनो हागोन। आनजादखौ बोहैथि दाननि 30 अक्ट'बर रबिबार खालि फुंनि 10 रिंगायाव लानाय जागोन।